মোৰ ঘৰ হৈ গ'ল মহম্মদা টি ষ্টেট মেগাৰ কোম্পানী ডিষ্ট্ৰিক্ট যোৰহাট। আপোনালোকে অসমৰ যিবিলাক চাইছে নাই তাৰ পৰা আছিলে যোৰহাট কালাপুৰ বঙাল পুখুৰী। এতিয়া ই গুৱাহাটীত আছে। এয়া এটা আছে নাই নাই তো মানে দুটা। এয়া মই আছোঁ যোৰহাট ডিষ্ট্ৰিক্টত। মোৰ ঘৰ টি ষ্টেট মহম্মদা মেগাৰ কোম্পানী ডিষ্ট্ৰিক্ট যোৰহাট। আপোনাৰ নামটো কৈ দিয়ক। এয়া মোৰ নাম এয়া বি+G মানে বগাই গোৱালা মানে বি মানে বগাই জি মানে গোৱালা। এয়া মোক জুবিনী বুলিছে কি হ'ব মই জুবিনে এক্টিং কৰোঁ। এয়া আই ডোণ্ট এয়া বাহ এই চালুক আৰু এক্টিং নাম্বাৰ ওৱান জুবিন গানে আহি পাইছে। এয়া এইটো হ'ল হেমেন বৰুৱা কোম্পানী। এয়া মই গটঙাত আহি পাইছোঁ ৰেল ষ্টেচন। বাহ এদিন আপোনালোকে মোক সহায় কৰক। এতিয়া মই এয়া গুৱাহাটী খ্ৰীষ্টানপতি যাম মোৰ নিজ লাইফত। এয়া গোলাঘাট ডিষ্ট্ৰিক্ট ৰাংঢালীৰ বাগানত এটা মানুহে কৈছে যে তোমাক গুৱাহাটী খ্ৰীষ্টানপতি লৈ যাম নিজ লাইফ আছে তাক ক'বলৈ হ'ব লাগিব। এয়া এতিয়া বাইকখন কেনেকৈ চলায়? এই আমাৰ ভাইটি আৰু মই বাইকত যাইছিলোঁ। এয়া তিনিট বোলে হৰ্ণ বজালে মানুহ আছে। কোনো গান গাম এইটো গান গাই আছোঁ। বাইকখন লৈ যাম যোৰহাটত, বাইকখন লৈ আৰু যাম যোৰহাটত, আই দেখি তয়ো যাবি লগত। বাইকখন লৈ আৰু যাম যোৰহাটত, আৰু বাইকখন লৈ আৰু যাম যোৰহাটত, আই দেখি তয়ো যাবি লগত। এই গটঙাৰ দীঘলীয়া একা বেকা বাট আৰু বাইক চলাম মই তাত। গটঙাৰ দীঘলীয়া একা বেকা বাট আৰু বাইক চলাম মই তাত। বাইকখন লৈ আৰু যাম যোৰহাটত, বাইকখন লৈ আৰু যাম যোৰহাটত, আই দেখি তয়ো যাবি লগত। এইটো কোনে গাইছে? নেকিব ছিংগাৰ। সি কি কৈছে? টেক্সি গাড়ী লৈ এটা মই ৰিভিউজ কৰি আছোঁ বাইকখন লৈ যাম। সি কৈছিলে কি টেক্সি গাড়ী লৈ যাম শ্বিলঙত, টেক্সি গাড়ী লৈ আৰু যাম শ্বিলঙত, আই দেখি তয়ো যাবি লগত। হৈছে হৈছে মানে গটঙাতে বেলি জুবিল হ'ল গধূলি আৰু জুবিন গাৰ্গে ৰৈ আছে তোমাৰ পদূলিত। এই গটঙাতে বেলি জুবিল হ'ল গধূলি আৰু জুবিন গাৰ্গে ৰৈ আছে তোমাৰ পদূলিত। মজা। আৰু বাইকখন লৈ যাম যোৰহাটত, বাইকখন লৈ আৰু যাম যোৰহাটত, আই দেখি তয়ো যাবি লগত, আই দেখি তয়ো যাবি লগত, আই দেখি তয়ো যাবি লগত।